নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে আমাৰ চেনেল অভিজ্ঞ অসমলৈ পুনৰ স্বাগতম জনালো। আজি আপোনালোকৰ বাবে লৈ আহিছো এটা নতুন বিষয়ৰ ভিডিঅ'। আশা কৰো ভিডিঅ'টো চাই আপোনালোক যথেষ্ট উপকৃত হ'ব পাৰিব। ইয়াৰ আগতে মই আপোনালোকক কওঁ যিসকলে আমাৰ চেনেল অভিজ্ঞ অসম সাবস্ক্ৰাইব কৰি লোৱা নাই তেখেতসকলে আমাৰ চেনেল অভিজ্ঞ অসম সাবস্ক্ৰাইব কৰি ল'ব যাতে আমি দিয়া ভিডিঅ' প্ৰথমেই চাবলৈ পায়। তেতিয়াহ'লে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক আজি মই আপোনালোকক দেখুৱাম কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ তেজপুৰত থকা বাসগৃহ আৰু সমাধিস্থলীৰ কিছু দৃশ্যাংশ। এই বাসগৃহটোৱে হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ নিজা বাসগৃহ। যৌৱনৰ সোণালী দিনবোৰ তেখেতে ইয়াতে অতিবাহিত কৰিছিল। ইয়াতেই সৃষ্টি কৰিছিল বহু সুৰ, আপুৰুগীয়া গীত, মাত, কবিতা, চিত্ৰশিল্প আদি অনেক যুগজয়ী সৃষ্টিকৰ্ম। বহু স্মৃতি বিজড়িত হৈ আছে এই বাসগৃহটোত। অনেক পুৰোধা ব্যক্তিৰ আড্ডাৰ স্থলী আছিল তেজপুৰৰ কলিবাৰী অঞ্চলত থকা তেতিয়াৰ এই সাংস্কৃতিক কেন্দ্ৰস্থল ৰাভাদেৱৰ বাসগৃহ। জ্যোতি ককাইদেউ, ভূপেন হাজৰিকা, ফণী শৰ্মা আদিৰ লগতে আন বহু মনীষীৰ সতে এই গৃহতে ৰাভাদেৱে পাৰ কৰিছিল অনেক সোণালী ক্ষণ। এই বাসগৃহত থাকিয়েই সৰ্বহাৰাৰ মুক্তিৰ সপোন ৰচিছিল ৰাভাদেৱে। বহু নাটকৰ আখৰাস্থলীও আছিল এই বাসগৃহ। ইয়াতে বহু অসাধাৰণ নাটকৰ আখৰা তথা ৰিহাৰ্চেল কৰিছিল ৰাভাদেৱে তেওঁৰ সংগীসকলৰ লগত। এয়া হ'ল সমন্বয়স্থলী, কলাগুৰু ৰাভাদেৱৰ সমাধি স্থান। এই স্থান আছে তেজপুৰৰ গেৰেকী অঞ্চলত। ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা এই অঞ্চলতে এই স্থানতে কলাগুৰুক সমাধি দিয়া হৈছিল। এয়া আপোনালোকে দেখিছে সমাধিস্থলীৰ কিছু দৃশ্যাংশ। অসম চৰকাৰে কলাগুৰুৰ এই সমাধিস্থলীত সমন্বয় ক্ষেত্ৰ নামকৰণেৰে সংৰক্ষিত কৰি ৰাখিছে। আপুনি যদি কেতিয়াবা তেজপুৰলৈ আহে তেতিয়াহ'লে কলাগুৰু ৰাভাদেৱৰ এই সমন্বয় ক্ষেত্ৰলৈ আহিবলৈ নাপাহৰিব। প্ৰিয় দৰ্শকসকল, আজি আপোনালোকক তেজপুৰৰ এই দুখন বিখ্যাত ঠাই দেখুৱালোঁ। আশা কৰোঁ আপোনালোকে এই দুখন ঠাইৰ বিষয়ে জানিব পাৰি অতিশয় আনন্দিত হৈছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।